হেল্ল' গাইজ, আশা কৰিছোঁ সকলোৰে ভাল আৰু মোৰো ভাল। এতিয়া সময় আছে 11:20 আৰু মই ব্লগটো আৰম্ভ কৰিবলৈ ওলাইছোঁ আৰু আপোনালোকে ভাবিছে একেবাৰে চুলি তুলি মেলি ব্লগ আৰম্ভ কৰিবলৈ ওলাইছে, কিন্তু নহয় তেনেকুৱা একো নাই। মোৰ চুলিকেইডাল শুকোৱা নাই যিহেতু ঠাণ্ডাৰ দিন। আৰু এতিয়া মই আজি যাম বাবুহঁতৰ স্কুললৈ, অংগনবাড়ী স্কুললৈ যাম। তাৰ ওজন জুখিব আৰু ইফালে খাদ্য দিব ভাবিছোঁ, আপোনালোকক দেখুৱাওক। তেন্তে বলক আজি ভিডিঅ'টি আৰম্ভ কৰোঁ। ক'ৰবাত যেতিয়া যাবলৈ ওলো সি তেতিয়া এনেদৰে টোপনি যাব ধৰে আৰু মই সময়ৰ আগত কেতিয়াও নাপাওঁ আৰু যাই নাপাওঁ। গতিকে অলপমান শুই লওক সি, তাৰপিছত উঠাৰ পিছত যাম আৰু। বাবু উঠিলে আৰু এতিয়া অলপ সময় এনেদৰে থাকিব লাগিব। এনেই দেৰি হৈছে আৰু তাৰ টোপনিৰ মোজ ভঙাই নাই, এইফালে কান্দি আছে সি। স্কুল আহি পালোঁ আৰু আহি দেখিলোঁ যে সকলোবোৰ গুচি গ'ল, ল'ৰা ছোৱালী গাৰ্জেনবিলাকো গ'ল। মই এতিয়া ইয়াতে অকলে আৰু ইয়াতে কৰ্মচাৰী বাইদেউহঁতে কিবা কথা পাতি আছে। আৰু এইফালে চাওকচোন কি ধুনীয়াকৈ সজাই পৰাই ৰাখিছে। এলফাবেটছ, ফ্লাৱাৰ্ছৰ এইবিলাক ধুনীয়াকৈ নামবিলাক সজাই থোৱা হৈছে। আৰু আমাৰ অংগনবাড়ীৰ কাষৰ স্কুলখনতে গুণোৎসৱ চলি আছে। সেইখন ডাঙৰ স্কুল, গুণোৎসৱ চলি আছে তাত। আৰু ইয়াতে বাবুৰ খাদ্য দিছে, পেকেট গুড়া 6 পেকেটমান দিলে। খুৱাই চাওঁ, খালেতো ভাল বুলিয়ে কৈছে সকলোৱে। আৰু স্কুলৰ পৰা আহি চকত এনেদৰে অলপ ৰৈ দিলোঁ, কাৰণ বাবুক লৈ পিনে মোনাখন লৈ যোৱাটো দিগদাৰ হৈছে। বৌক কল কৰিলোঁ, কৰি পেলাই তেওঁক নিব আহিবলৈ ক'লোঁ আৰু তেওঁ ইফালে আহি পালে। ঘৰ আহি পালোঁ আৰু এইফালে আমাৰ বাবুৱে ইয়াতে খেলি আছে। কি খাই আছা তুমি? আৰু এনেদৰে স্কুলৰ পৰা আহি তাৰ লগত অলপমান ধেমালি কৰিলোঁ আৰু কিবা কিবি কৈ আছিলোঁ ভিডিঅ'টিত। বহুত হাল্লাও হৈ আছিল, গতিকে মই কৈছিলোঁ যে আজিলৈ ভিডিঅ'টি ইমানখিনিয়ে। যদি ভিডিঅ'টি ভাল লাগিছে লাইক কমেণ্ট কৰিব আৰু কিবা ভুল হ'লে ক্ষমা কৰিব।